हेलो एवरीवन की खबर आशा करूँ सकलोৱে ভালে আছে ময়ো ভালে আছো। আজি হৈছে সেকেন্ড স্যাটাৰডে। এই আমাৰ ঘৰৰ পৰিৱেশ দেখিছে নহয়, দুইজনী আছে যেতিয়া হুলস্থুলটো হ'বই হ'ব আৰু মোক ইগনোৰ কৰিব। মই বহুত বিশেষ গৰমত আছো, কাম কৰি আছো আৰু এ নেমু চৰবত বনাই আছো। আমাৰ ঘৰত অলপমান কাম কৰি আছে, কামখিনি কৰাৰ বাবে তেওঁলোকক মই নেমু অকণমান চৰবত বনাই দিছো আৰু বাকি দুপৰীয়াই হ'ল। কাম কৰোতে মানুহ আসলে কাৰণে মোৰো কাম কৰা দেৰি হৈ গৈছে। ইফালে মই মাছ বনাবৰ কাৰণে ৰেডি কৰি লৈছো আৰু লেচেৰা মাছ ভাজি বনাম। ভাতটো হৈ গ'ল, মাছৰ জোলখন মই আলু দি বনাইছো, অকণমান লাষ্টত নেমু চেপি দিছো। আপোনালোকে বাৰু এনেকৈ খায়নে জনাবচোন। আৰু মোৰ জোলখন গৰমৰ কাৰণে বৰ বিশেষ উপযোগী আৰু আপোনালোকেতো হয়তো জানেই মই বেছিকৈ গৰম দিনত টেঙা খোৱাই প্ৰিফাৰ কৰোঁ। মাছৰ কালাৰটো কি ধুনীয়া হৈছে নহয়, খাব ভাল হৈছে। ইফালে দেখিছেনে আমাৰ ঘৰত যে কাম কৰি আছিলে, পানীৰ পাইপৰ কাম কৰি আছে। মই আপোনালোকক কৈছিলোঁ আমি যিহেতু কোৱাৰ্টাৰত থাকোঁ, আমি পানীৰ কামবোৰ নিজে নিজে কৰিব লগা হৈছিলে। অলপমান অসুবিধা কিবাকিবি কামৰ কাৰণে মিষ্টাৰে সুবিধা পোৱা নাছিলে। আজি কৰিলে বন্ধ, সেকেন্ড স্যাটাৰডে যিহেতু। ইফালে খাই বৈ হ'ল, দুপৰীয়া কি গৰম, ছোৱালীক থ'ব আহিছোঁ কেৰাটেত। ভাবিলোঁ তাইক একেবাৰে লৈয়ে যাম, মিষ্টাৰো গৈছিলে লগত। মই এইফালে বজাৰৰ ফালে ওলাই যাওঁ বুলি গাখীৰ আৰু অলপমান মাছ ল'লোঁ। মিষ্টাৰো আকৌ মাছৰ বজাৰত ৰৈয়ে আছে। মাছ কিনিলোঁ, মাছখিনি কিনি হ'ল। ইফালে অকণমান শাক চব্জিও আছিলে ল'বৰ কাৰণে ল'লোঁ আমাৰ ওচৰতে কাহিলীপাৰাৰ বজাৰখনতে। দাম ঠিকে আছে, ভাল। ইফালে বজাৰ গৈ আছিলোঁ, আজি আমি শনিবাৰ বজাৰ পাৱাৰ হাউচত গৈ আছোঁ। এইফালে দেখিছেনে আপোনালোকে, এইটো খাই চাইছেনে কেতিয়াবা? মই আজি প্ৰথমবাৰ ট্ৰাই কৰিলোঁ। দামো বৰ বিশেষ নহয়, 10 টকা মাত্ৰ। ইমান টেষ্টি হয় নহয়, মিষ্টাৰে ক'লে খাই চোৱাচোন, বহুত ভাল হয়। ইফালে আমি পাৱাৰ হাউচৰ ফালে গ'লোঁ, খাই ইমান টেষ্টি আৰু বতৰটো পিছে ভাল কৰিলে আবেলি পালালে। এইফালে আমি বজাৰ আহি পালোঁ, অলপমান বজাৰ কৰিব লগা আছিলে, বজাৰখিনি কৰিলোঁ। এওঁ থাকিলে ভাল, অলপমান হেল্প হয়। মই বিশেষ বজাৰ কাম নাজানো। আৰু এইফালে আম কাটি দিলে, তেওঁৱে কাটি দিলে। অকণমান টেঙা মিঠাৰ টেষ্ট এটা আছে, বৰ ধুনীয়া লাগিছিলে খাই। আপোনালোকৰ বাৰু এতিয়া মোৰ ভইচ অভাৰ দিওঁতে এতিয়াহে মোৰ মানে মুখৰ জিভাৰ পানী পৰি গৈছে। আপোনালোকৰ বাৰু এনেকুৱা হয়নে কেতিয়াবা? কমেণ্ট কৰি জনাবচোন। মাছ আনিছিলোঁ বুলি কৈছিলোঁ যে, মাছটো ফ্ৰাই কৰি আছোঁ। আৰু এইফালে এয়া দেখিছেনে বজাৰ, এই নাৰিকল, আদা, গুটি আলু, সৰু পাপৰ, ৰিং পাপৰ, সোনাৰ ফেভৰেট, আৰু এইফালে পিঁয়াজ, মাছ আৰু মাংস, এই গোটেইখিনি একেলগে প্ৰায় বজাৰ কৰা হ'ল। গাখীৰো আনিছোঁ, গাখীৰ চাহ কাপ নহ'লে যিহেতু নহয়। এইফালে ফল মূলো আনিছোঁ, ফল মূল অলপ বেছিকৈ আনিছোঁ। কিয় আনিছোঁ নেক্সট ব্লগত গম পাব ৰ'ব। ইফালে মাছটো যে দেখিছেনে কি ধুনীয়াকৈ সজাই লৈছোঁ নহয়, মাছৰ ওপৰতে পিঁয়াজ, ধনিয়া পাত, নেমু চেপি দিছোঁ আৰু লাষ্টত অকণমান ক'লা নিমখ। আপোনালোকে বাৰু এনেকৈ মাছ খায়নে কেতিয়াবা জনাবচোন। চেনেলবোৰত যে দেখি থাকোঁ, ইমান এইকাৰণে দীঘলে দীঘলে ফ্ৰাই কৰিছোঁ, মন গৈ আছিলে খাবলৈ। মাছত বিশেষকৈ কণীহে ওলালে, খাই চাবচোন। আমি গোটেইকেইটা এনেকৈ খালোঁ। ইফালে আমি আজি এটা কেকো বনাইছিলোঁ দেই। এই কেকটো এনেকুৱাকৈ ঘৰত খাবলৈ বনাইছিলোঁ, চিম্পুল কেক এটা। ইহঁতে বহুত ভাল পায় কেক খাই। আৰু লাষ্টত এই মাটন আনিছিলোঁ, মাটনৰ কালাৰটো কি ধুনীয়া হৈছে নহয়। লাইটৰ অভাৱত মই ভিডিঅ'বোৰ ৰাতি দিব নোৱাৰোঁ, বেয়া নাপাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। নেক্সট ব্লগত আকৌ লগ পাম, বাই।